এতিয়া ৮টামান বাজিছে আৰু ৯টা বজাৰ আগত মই ডিউটি পাবগৈ লাগে, যিহেতু মই 9টা বোলে 5 মিনিট থকা মানত ডিউটিত জইন কৰিব লাগে। তো সেইটো কাৰণে মই এতিয়া ওলাই আছোঁ। আমাৰ ঘৰৰ পৰা দেৰগাঁৱলৈ প্ৰায় 20 মিনিটমানেই লাগে, 12 কিলোমিটাৰমান হ'ব চাগৈ মিনিমাম। তো সেয়াই মই ওলাই হৈ গৈছে। এতিয়া মই অকণ ৰৈছোঁ, মায়ে খানা বনাই আছে, খানা খাম আৰু যাম, যিহেতু পেট পূজা মেইন নহয় জানো। অকণমান ওলাই মেলি ৰৈ নিজকে চাই আছোঁ কেমেৰাত ভাল লাগিছেনে নাই বাৰু মোক। এতিয়া মই ওলাই হৈ গ'ল। মোৰ বস্তুবোৰ কিন্তু মই ওলাই যোৱাৰ সময়ত কিন্তু মোৰ বস্তু খুব হেৰাই, ধৰক মাছখনে কি ক'ৰবাত পেলাম, হেলমেটটোৱে বা ক'ৰবাত থলোঁ, এনেকুৱা মোৰ প্ৰায়ে হয়। আপোনালোকৰ হয় নাই কমেণ্ট কৰি জনাবচোন। মোক কিন্তু চব বস্তু দেউতাই আনি চকুৰ আগত ৰাখি দিয়ে, যাতে মই বস্তুটো চিঞৰিব লগা নহয় যে এইটো বস্তু কিনি গ'ল বুলি, যাতে মই চিঞৰিব লগা নহয়। সেইটো কাৰণে দেউতাই চব বস্তু মোৰ সন্মুখতে ৰাখি থৈ যায়। এয়া মই চশমাখন ভালকৈ মোহাৰি লৈছোঁ, ধোৱা লাগি গৈছিলে। তো মোৰ এয়া ওলাই হৈ গৈছে। এইফালে ভণ্টি ওলাই আছে, তাইক মই স্কুলত নমাম আৰু মই এইফালে যাম। এয়া মই হেলমেটটো পিন্ধি তাইক চিঞৰি আছোঁ, কিন্তু তাই হোৱাই নাই, ওলাই আছে তাই। তো মোৰ ওলাই হৈয়ে গৈছে। আপোনালোকে হেলমেট কিন্তু পিন্ধা কৰিব দেই। তো মোৰ হৈ গৈছে অলমষ্ট। এতিয়া মই যাব পৰা হ'লোঁ, ভণ্টি যদি হৈ যায়। এয়া মই ৰেডি, মই যাবলৈ ওলালোঁ। কিন্তু আমাৰ ভাগিনটো দেখিছেনে, তাক হেনো অকণ স্কুটিত উঠাব লাগে। সি আহি পেলাই মোৰ ওচৰত কৈ আছেহি। তাক মই সদায় অকণ স্কুটিত উঠাওঁ। আমাৰ যিহেতু পদূলিটো অকণমান দীঘল, ৰাস্তালৈকে তাক অকণমান স্কুটিত উঠাওঁ, তেতিয়া সি বৰ ফূৰ্তি পায়। সেইটো কাৰণে মোৰ ভাল লাগে, যিহেতু সৰু ল'ৰা ছোৱালী বহুত ভাল পায় সি এতিয়া হাই ক'ব চাব দেই, হাই কৈ দে, হাই ভালকৈ দিয়া, বৰ মৰম লগা। তো আপোনালোকে প্লিজ আমাৰ চেনেলটো লাইক কৰি দিব। আৰু কি জানেনে, কিবা এটা দুপৰীয়া টাইমত খুব খাবলৈ মন যায়। সেইটো কাৰণে মোৰ পেহী ছোৱালীজনী, মানে মোৰ লগৰ আৰু কাজিনছ, তাই কিবা এটা হোটেলৰ পৰা আনিব গৈছে দুপৰীয়া টাইমত। এনেও ধৰকচোন মুখত কিবা এটা খাই থাকিলে ভাল লাগে ন মাজে মাজে। সেইটো কাৰণে মোৰ পেহী ছোৱালীজনী দেৰিও হৈছে, তাতে তাই দৌৰি আনিবলৈ গৈছে কিবা। তো আনিলে। এয়া মোৰ লগৰ বাহঁত, মোতকৈ চব ছিনিয়ৰ হয়। তো মোৰ বাহঁত এনেই ইহঁতৰ লগত অকণমান ধেমালি কৰিলোঁ। তো আমাৰ মালবিকা বা, থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।